নমস্কাৰ, মই বাবুদেৱ আপোনাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আহিন মাহৰ লাষ্ট তাৰিখ আৰু কাতি বিহু। আজি আপোনালোকক দেখুৱাম যে ঔটেঙাৰে আমাৰ গাঁও অঞ্চলত চাকিটো জ্বলায় আৰু সেই একেধৰণে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ঔটেঙাৰে চাকি জ্বলাই কেনেকৈ, আৰু আপোনালোক শেষলৈকে চাই থাকিব বুলি আশা ৰাখি মই এই ভিডিঅ'খন ষ্টাৰ্ট কৰিলোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ লগে লগে আপোনালোকক মই কৈ আছোঁ যে এতিয়া প্ৰায় 5টা বাজিল আৰু 5টা 6টা 7টা বজাৰ লগে লগে আপোনালোকক দেখুৱাম যে কেনেকৈ ঔটেঙাৰে চাকিটো জ্বলায়। আৰু এতিয়াও চাওক, কোনো সূৰ্যটো ডুবা সন্ধিয়া হোৱা নাই, আৰু সন্ধিয়া হোৱাৰ লগে লগে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মই আপোনালোকক বেক কেমেৰা দি ভিডিঅ'টো কৰি আছোঁ। আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰিব। আৰু লগতে ইয়ে হ'ল আমাৰ খেতি পথাৰ। আৰু হাত ভৰি ধুই কিনে এতিয়া চাকি জ্বলাবলৈ যাই আছোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাব, এয়া লাঠিটো ল'লোঁ বাঁহৰ। আৰু এতিয়া আপোনালোকক দেখুৱাম যে ঔটেঙাৰে কেনেকৈ চাকিটো জ্বলোৱায়। চাই থাকক শেষ হোৱা ভিডিঅ'টো। আৰু আমি সেয়া বাঁহৰ লাঠি আপোনালোকে নিশ্চয় দেখা পাই আছে, আৰু ধানৰ মাজত গাড়ি দিছোঁ। আৰু আপোনালোকে দেখা পাব ইয়াত ধূপ, আৰু ইটো হ'ল ঔটেঙা। ঔটেঙা চাকি আপোনালোক দেখুৱাম এনেকৈ কৰি গাড়ী দিব লাগিব। বাছ এতিয়া গাড়ী দিলোঁ, এইটো চাকি হৈ গ'ল। আৰু এইটো হ'ল চোতাডাল আপোনালোক নিশ্চয় দেখুৱাম। আৰু এইটো হ'ল তেল। তেলটো মাটি থৈ দিওঁ। পিছত এতিয়া চাকিটো জ্বলালোঁ। আৰু এইফালে চাওক, আৰু চাকিটো জ্বলাই কিনে আমি এতিয়া ধূপটো লগাই দিম। দেখা পাই আছেনে এইবিলাক চব মানৱ? দেখা পাইছে না? আচলতে যিটো কেমেৰা কৰি আছে সেই মানুহজন খুবেই সৰু, আৰু লগতে তেওঁ বেছি কেমেৰা কৰিব নাজানে। তেওঁ কেমেৰা কৰি আছে, আৰু আপোনালোকে চাই থাকক। এয়া পূজা, এইটো মই বেছিকৈ পূজা কৰিব নাজানো। যিমানখিনি জানো এইটো আমাৰ যিটো জাতি হিন্দু জাতি কাতি পূজা কাতি মাহৰ আহিন মাহৰ লাষ্ট তাৰিখে যিটো কাতি পূজা কৰে, সেই একেধৰণে আমি সেইটো পূজাখিনি আৰম্ভ কৰোঁ। যেতিয়া কৰোঁ আপোনালোকে জানে। চাই থাকক ভিডিঅ'টো। মই তখনে কাতি পূজা বুলি কৈ আছোঁ। কাতি পূজা নহয়, একচুৱেলি এইটো হ'ল কাতি বিহু হয়। আপোনালোকে চাই থাকক। আপোনালোকে নিশ্চয় দেখা পালে। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়া লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই। জয় আই অসম।